আমাৰ এছ ডি আৰু নৰ্মেল বাজেট দুটা ছেশ্যনত কৰা হৈছে, মৰ্ণিং ছেশ্যন আৰু ইভিনিং ছেশ্যনত। এছ ডি বাজেট মৰ্ণিং ছেশ্যনত তেওঁলোকে পাছ কৰিছে আৰু নৰ্মেল বাজেট 2026ৰ কাৰণে এপ্ৰিলৰ পৰা 31 জুলাইলৈকে তেওঁলোকে পাছ কৰিছে। এইটো আমি চাইছোঁ, তাত আমাৰ ক'বলগীয়া নাই। যিখিনি 4 মাহত তেওঁলোকে চলাবলগীয়া বা আমাৰ অফিচ বা বিভিন্ন চলাবলগীয়া যিখিনি লাগতিয়াল ফাইনেন্সিয়েল সেইখিনি তেওঁলোকে প্লেছ কৰিছে, আমি সমৰ্থন জনাইছোঁ আৰু আশা কৰিছোঁ যি ধৰণে তেওঁলোকে বাজেটত উল্লেখ কৰা ধৰণে বিভিন্ন ডিপাৰ্টমেণ্টত ফাণ্ড ধৰিছে, ভালকৈ ইমপ্লিমেণ্ট কৰিব, সেইটো আমি কামনা কৰিছোঁ। মৰ্ণিং ছেশ্যনত এটা কুৱেশ্যন আৱাৰত আমি দেখিছোঁ যে শিক্ষা বিভাগৰ এটা কুৱেশ্যন আছিলে যে এজন সন্মানীয় সদস্যজনে শিক্ষা বিভাগৰ সন্মানীয় কাৰ্যবাহী সদস্য তেখেতৰ ওচৰত এটা কুৱেশ্যন ৰাখিছিলে যে বিগত 5 বছৰৰ কাৰ্যকালত বাক্সা আৰু তামুলপুৰ জিলাত প্ৰাথমিকৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈকে শিক্ষা বিভাগে আৰ্থিক সাহায্য দিছে না নাই বুলি। আমি উত্তৰটো ঠিক তেনেকুৱা সঠিক হৈছে বুলি আমি ক'ব বিচৰা নাই, কাৰণ তেওঁলোকে অফিচিয়েল মহলৰ পৰা লৈছে নে কি হৈছে আমি নাজানো। বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত প্ৰাথমিকৰ পৰা হায়াৰ ছেকেণ্ডাৰীলৈকে যোৱা 5 বছৰত একো আৰ্থিক অনুদান দিয়া নাই বুলি উত্তৰত আমি দেখিছোঁ। কিন্তু আমি জানো যে বিগত 5 বছৰ কাৰ্যকাল আমাৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু তেওঁৱে শিক্ষা বিভাগটো চাইছিলে আৰু বাক্সা আৰু তামুলপুৰ বুলি নহয়, বিটিআৰৰ 5খন জিলাতো শিক্ষাটো গুৰুত্ব দি পেলাই কাম কৰিবৰ কাৰণে আমি হাতত লৈছিলোঁ আৰু সেই হিচাপে 1800তকৈ অধিক আমি প্ৰাইমাৰী, মিডিল, হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী, ইভেন আমি কলেজ পৰ্যন্ত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰিছিলোঁ। তো সেই হিচাপে বাক্সা আৰু তামুলপুৰত যোৱা 5 বছৰৰ শিক্ষাৰ কাৰণে ফাণ্ড দিয়া নাই বুলি কোৱাটো আমি ভুল বুলি আমি ক'ব বিচাৰিম আৰু সেইটো বিবেচনা কৰি পেলাই যাহাতে ব্ৰিফিং দিয়ে সেইটো আমি অনুৰোধ জনাইছোঁ। আৰু এজন আমাৰ MCLA সোধাত আমাৰ PHCৰ সন্মানীয় কাৰ্যকৰ্তা অৰ্থাৎ EM PHCৰ তেখেতে উত্তৰ দিছে যে JJMৰ অধীনত আমাৰ যোৱা 5 বছৰৰ UPPL চৰকাৰৰ দিনত কাম কৰাটোক লৈ পেলাই তেওঁ সন্তুষ্টি নহয় বা অকণমান খেলি মেলি হৈছে বুলি কৈছে। কিন্তু আমি এইটো ক'ব বিচাৰিম যে যিহেতু ডিপাৰ্টমেণ্টৰ কামটো এক্সিকিউট কৰে ব্যুৰ'ক্ৰেচি লেভেলত, অফিচিয়েল লেভেলত, আৰু গভমেণ্ট যোনে নাহক আমি 5টা বছৰত চালোঁ, PHCটো বা JJMটো আমি চালোঁ, তাত যদি তেওঁলোকে এতিয়া খেলি মেলি দেখিছে তো অফিচিয়েলবিলাকৰ দ্বাৰা সেইটো ঠিক কৰিব লাগে, সেইটো পাব্লিকৰ কাম, সেইটো আমি বিচাৰিছোঁ।